কোৱা। ছাৰ আপুনি জুবিন দাক বহুত মিছ কৰে ন? বহুত মিছ কৰোঁ তেওঁক। সপোন আছিল তেওঁক এদিন লগ পাম বুলি, কথা পাতিম বুলি, কিন্তু সেয়া আমাৰ ভাগ্যতে নাছিল। সেইকাৰণে তেওঁ আমাৰ মাজত যে আছে সেই বস্তু অনুভৱ কৰিবৰ কাৰণে মই এই প্ৰকৃতিৰ মাজতে আহি কিনে তেওঁৰ যিকোনো এখন কিতাপ লৈ অধ্যয়ন কৰোঁ। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। হয় ছাৰ। ছাৰ মোৰ এটা কথা আছিল। কোৱাচোন। মই এখন চিনেমা বনাব খোজোঁ। এনেকুৱা এখন চিনেমা য'ত কেৱল এডভেঞ্চাৰ, ইম'শ্যন আৰু মটিভেশ্যন থাকে। তাত কোনো ধৰণৰ প্ৰেম কাহিনী নাথাকে। আপুনি অলপ আইডিয়া দিব পাৰিব নেকি? মোৰ ওচৰত সঁচা ঘটনাৰ ওপৰত আধাৰিত এটা কাহিনী আছে। দুজনী ছোৱালীৰ সংগ্ৰামৰ কাহিনী আছে। ছাৰ নামটো? সপোনৰ বাট, অধ্যায় 1। মাজনীও ভালে আছনে তহঁতে ভালকৈ থাকিব পাৰিছনে? মই জানো মই আৰু তহঁতৰ মা আমি গুচি অহাৰ পিছত তহঁতৰ জীয়াই থাকিবলৈ বহুত কষ্ট হৈছে ন? আমাক ক্ষমা কৰি দিবি অ' মাজনীহঁত। এই পৃথিৱীৰ সকলো মানুহ মাত্ৰ কেইদিনমানৰহে আলহী। তাৰপিছত আকৌ মানুহবোৰ ভগৱানৰ ওচৰলৈ উভতি আহে। ঠিক তেনেকৈ আমিও উভতি আহিব লগা হ'ল। আমাক ক্ষমা কৰি দিবি অ' মাজনীহঁত। তহঁত ভালকৈ থাকিবি দেই। ইটোৱে সিটোক চম্ভালিবি। আমি সদায় তহঁতৰ ওচৰত আছো। আমাৰ আশীৰ্বাদ সদায় আছে। দেউতা! বাহ! কি হ'ল তোৰ? একো নাই, শুই থাক। সপোনৰ বাটতে হেঁপাহে আৱৰিছে, অকলে নিজানে জাগিছো পুৰা বুলি। সপোনৰ ঘৰখনি জিলিকিছে আলোকেৰে। মা, দেউতা, আজি মই তোমালোকৰ ওচৰত শপত গ্ৰহণ কৰোঁ যে আমি কেতিয়াও তোমালোকে দিয়া সংস্কাৰ, নীতি নিয়ম কেতিয়াও অথলে যাব নিদিওঁ। আমি এই সমাজত এদিন নহয় এদিন হ'লেও এটা ভাল নাম কৰিম আৰু গোটেই সমাজত তোমালোকৰ নাম উজ্বলাই তুলিম। মই প্ৰতিশ্ৰুতি দিছোঁ। এতিয়াহে আহিছো যে দিয়া এতিয়া বাও সেৱাটো কৰি লোৱা। তইও তই কি সেৱা নকৰ নি? খালি মোবাইল ন? ঠিকে আছে। তই কিনি সেইফালে মন্দিৰত দিম দে। চাকি গৈ জ্বলাই লওঁ নেকি? ঐ তই এইটো কি কৰি আছ? এইটো ধূপকেইডালে জ্বলাই ল দে। আচ্ছা মোবাইল তোৰ ৰিচাৰ্জ ভৰাই দিয়ে ভুল কৰিলো। দে ভাঙ ৰিচাৰ্জটোহে ভৰাই দিয় তই, মোবাইলটো চাও মই, চাৰ্জত দিও মই, বেয়া কৰো মই, ভালহে কৰ তই। এতিয়া টাইম আছিল নে কি হয়? দে এতিয়া সেৱাটো কৰিলো। ভূপে পৰে দেখোন। প্ৰভু, মোক সাহস দিয়া যাতে মই নয়নাৰ সপোন পূৰোৱাত সহায় কৰিব পাৰোঁ। তাইৰ সাহস হয় তাইৰ লগত সদায় থাকোঁ। মা দেউতা নোহোৱাৰ অভাৱ
যাতে মই তাইক অনুভৱ কৰিব নিদিওঁ। মোক সাহস দিয়া প্ৰভু, মোক সাহস দিয়া। হে প্ৰভু, কিবাকে টেষ্টটোত পাছ কৰাই দিয়া, নহ'লে যে বাই মোক। প্লিজ প্ৰভু, প্লিজ প্লিজ প্লিজ। মা, দেউতা, তোমালোকে য'ত আছা ভালেই থাকিবা দেই। মাজে মাজে আহি আমাক চাই যাবাহি। বা তোৰ আজি ইমান দেৰি হ'ল যে আহোঁতে? এই নকবি, বহুত ভিৰ আছিল আজি। মই থাৰ্ড ছেমৰ এডমিশ্যনটো লৈ আহিলো। ক বব পানীয়ে লৈ আহো মই। যা। এয়া ল পানী। তই কিন্তু মোক আজি পাৰ্টি খুৱাব লাগিব। পাৰ্টি এনে আজি কিবা এটা বাহিৰত খাই আহিম ব'ল। মজা। এই হ'ব দে। ঐ ছোৱালীহঁত, ওলাই আহিছ নে নাই? এয়া অৰ্ণৱ খুৰা। অ বা বুঢ়াকে আটা বাঢ়ি আছে। বুঢ়া কোন আহিছে? আপুনি কোন? মই কোন হয় তহঁতে বাদ দে। তহঁতৰ বাপেৰে মোৰ পৰা 20 লাখ টকা ধাৰ লৈছিলে তহঁতৰ মাৰৰ এক্সিডেণ্টৰ সময়ত। এতিয়ানো তহঁতৰ বাপেৰে নাই, পইচাখিনি কেনেকৈ দিবি? খুৰা, এইখিনি কথাটো আমি গম পোৱা নাছিলো। তহঁতৰ কথা তহঁতে এতিয়া নাজানে এক্টিং কৰিব আহিছ। খুৰা, বৰ্তমান আমি পঢ়ি থকা ল'ৰা ছোৱালী, আমি ইমানবোৰ পইচা কেনেকৈ মেনেজ কৰিম? পঢ়া শুনা কৰি কি ক্ষতিডাল কৰিবি? এনেও তহঁতৰ ঘেণ্টা বাপেৰে। চাওক খুৰা, আপুনি আমাৰ মা দেউতাক কেনেকে নক'ব। আমাক লাগিলে যি কওক আপুনি। আপুনি পইচাৰ কাৰণে আহিছে ন? আমাৰ দেউতাই লোৱা ধাৰৰ পইচাৰ কাৰণে? মই কপালৰ ঘাম মাটিত পেলাই হ'লেও আপোনাৰ পইচা কিস্তিকে আপোনাক ঘূৰাই দিম। ঘৰত আহি এনেকে তামাচা নকৰিব। হ'ব আগতে পইচা দি দেখাবি, তেতিয়া মানি ল'ম। এনেওতো পইচা নিদিলে ঘৰটো আছে চাবি, আৰু যাতে নেক্সট টাইম যাতে আহিব নালাগে। সময়ততো পইচা ঘূৰাই দিব নোৱাৰে, লাগাৰ টাইমত ঠিকে খুজিব আহে। এতিয়া আমাৰ কি হ'ব? আমি মিলি যুঁজিব লাগিব। কিন্তু আমি ইমানবোৰ টকা কেনেকৈ জমা কৰিম? আমি মা দেউতাৰ সপোনৰ ঘৰখন বচাব লাগিব। লাগিলে মই মোৰ সপ্তাহ পঢ়িব লাগিব। বা তই ইয়াত কি কৈছ? তই তোৰ পুলিচৰ সপোন বাদ দিব নালাগে, লাগা হলে মই নপঢ়ো। সেনেকে নকবি, মা দেউতাৰ তোৰ ওপৰত বহুত আশা আছে। তই পঢ়িব লাগিব, তই এজনী ভাল ডক্তৰ হ'ব লাগিব। লাগা হলে আমি চাহৰ দোকান দি হলেও এই বুঢ়াৰ ধাৰ মাৰিম। এই সপোনৰ ঘৰখন আমি একো হ'ব দিব নোৱাৰো ভণ্টি। এনেকৈয়ে আকাশী আৰু নয়নাই তেওঁলোকৰ সপোনৰ ঘৰখন এৰি কোনোমতে জীৱন নিৰ্বাহ কৰি থাকিবলৈ ল'লে। আৰু তই বিস্কুট খাই আছা, কথা পাতি নাই। দে ভালকে পঢ়, বিস্কুটত ঢাকন মাৰছো। মনে পানী এগিলাচ আনে। বা এ ল পানী। থেংক ইউ। তোৰ পখিলাজনী আজিকালি চোন বহুত পৰিপাটি হ'ব ধৰিছ। অ বা জীৱনৰ পৰিস্থিতিয়ে বহুতো কথা শিকায়, বুজায় আৰু কৰিবলৈ বাধ্য কৰায়। অ বা মই সলনি হৈছো, মই মোৰ দায়িত্বখিনি বুজি পাইছো। মই অকল পঢ়া শুনা কৰি নম্বৰ আনি চাকৰি কৰিলেই মোৰ জীৱনটো সফল নহয়। জীৱনৰ প্ৰত্যেক খোজতে সকলো কামে আমাৰ কাৰণে দায়িত্ব। তই যেনেকে মোৰ চোৱা চিতা কৰ, ময়ো যেন তোৰ চোৱা চিতা কৰাটো মোৰ কৰ্তব্য নহয়, তেতিয়াহে মা দেউতাই ভাল পাব। বা কিয় কান্দিছ? নাকান্দিবিচোন। এতিয়া বেছি কান্দা কাটা কৰি থাকিব নালাগে, নহ'লে 2 পিচ কণী মই বেছিকে খাম। বা
এই বল বল মাৰি দিম আগত বলচোন চিগাৰেট এটা খাই হ'ল কি চিগাৰেট খায় ঢকৰা এ বে কালি দেউতাই বহুত গালি পাৰিছে বে হে টেনচন হৈছে কিয় ভাল লাগ দেউতাই ক এতিয়া নকবি আৰু গম পাইছনে বিয়াৰ গোটেইকেইটা চেমতে বেগ লাগি আছে কালি দেউতাই খঙত থপৰি আহিছিল মোক হাও কি ক মাছছি তোক ভাই খং উঠবই গোটেইকেইটা চেমতে বেগ লগাই বহি আছা আমি 4টা চেম পাৰ কৰিলো তই এটা চেমতে বেগ লগাই বহি আছা এনে পঢ়াব পঠাইছি তোক হা হেই তোৰ কথা নাজানো বুলি ভাবিছো মোৰ কি কথা জানাবে তই এ ভাই নতুনকে দোকান খুলিছে বল তই খোৱাবি না বল বাইদেউ 2টা চাহ দিয়ক চেনি দিয়া নে নিদিয়া মোক নালগে দিয়ক চেনি মোক দিয়ক জীৱনটোত বহুত ষ্ট্ৰেছ হৈছে চেনি খায়ে কমাব লাগিব সেইবুলি তই বাইদেউৰ লগত চেনি নাখবি আৰু কেলা দাদা চাহটো দিয়ক লবি থবা দি অ' বাবা নাই দিয়া চাহ খাব নোপোৱা তুমি বাইদেউ চাহটো খাই মজা লাগছে কিন্তু ৰচোন তই চাহত চেনি নিদিব মানা কৰিছে কিয় হে দে হাঁহিবি দে এতিয়া চাহ খাই লো আগতে ঘেণ্টা বাইদেউ দোকানখন খোলা কেইদিন হ'ল আজি 2 দিন হৈছে ৰ'ব হালধীয়াটো ওলাই চাই থাকিব নালাগে দে মাখি পৰছি চাহ খা হাৰাম দাদা আজি কি হৈছে জানো 2জন ল'ৰা আহিছিল দোকানত এজন আপাৰৰ এজন ল'ৰাৰ কি জমনি আৰু ভণ্টি কি হৈছে তোৰ ভণ্টি একো নকওঁ কিয় কি হৈছে কচোন ভণ্টি কিয় কান্দিছ কচোন আজি কলেজত বায়'লজিৰ চাগে এক্সাম লৈছে এক্সাম মোৰ বহুত বেয়া হৈছে এনেকে হলে বোলে মই বোলে MBBS পঢ়িব নোৱাৰিম ছাৰে মোক বহুত গালি দিছে ছাৰে কৈছে এনেকে থাকিলে বোলে মই বেলেগৰ ঘৰত চাকৰহে হ'ব লাগিব ভণ্টিতে ভাঙি নপৰিবিচোন আমি কিবা এটা কৰিম কেনেকৈ তাইক মই টিউশ্যন দিওঁ তাই পঢ়াখিনি কেনেকৈ মিলাওঁ অ' বা চাহ একাপ লাগিছিল দিয়াচোন তুমি আহিছা অঁ বা কি চিন্তা বা মোক কোৱাচোন মই যদি কিবা হেল্প কৰিব পাৰোঁ এক্সাম মোৰ বহুত বেয়া হৈছে এনেকে হলে বোলে মই বোলে MBBS পঢ়িব নোৱাৰিম খালি এইখিনিয়ে কথা আছিল আৰে বা এইটো কিবা চিন্তা কৰিবলগীয়া বিষয় নেকি মোৰ এজন ভাল লগৰ আছে তাৰ নাম বেদ সি ভাল বায়'লজি পঢ়ায় তাৰ ভিজিটিং কাৰ্ডখন মোৰ লগত আছে চাগে ৰখকচোন অঁ আছে এখন লগ এবাৰ তাক লগ কৰি চাব সি ভাল বায়'লজি পঢ়ায় সি আপোনাৰ ভণ্টিক চাগে কিবা এটা কৰিব পাৰিব মই যাওঁতে কেতিয়া দিয়া পইচাটো খাতাত লিখি থ'ব তই এই 7ত পঢ়া ছোৱালীজনী যে তই মেছেজ কৰি আছ এই ছুটু তোক লাগে নেকি মছলা ছাৰ আহিব পাৰোঁনে আহা
তোমাক মানে মোৰ ওচৰত নকুল দানাই পঠাইছিলে ন? নকুল দানা? অঁ, তাকতো আমি চবে নকুল দানা নকুল দাম বুলিয়ে মাতো। কিন্তু কিয়? তাকতো আমি কুকুৰ হা? মানে লগৰ দুটাৰ মাজত আমাৰ ধেমালিবোৰ চলি থাকে নহয়। অঁ, পিছে ছাৰ আমি টিউশ্যনৰ কথাটো পাতি লওঁ নেকি? অঁ পাতি লওক। 1 মিনিট। মেগী 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 ইটো বা আৰু কোন? হাৰামজাদা ইনষ্টাগ্ৰাম চাই থাকে দিনে ৰাতি। অঁ ই মানে মানুহটো অলপমান কলা মানে, সেইকাৰণে মানে অলপমান বেছি জোৰকৈ মাতিব লাগে। আপুনি চিন্তা নকৰিব। গম পাইছোঁ। ছাৰে গান গাই আছে নেকি? ছাৰ বঢ়িয়া গান গাইছে, গাওক না আৰু এটা। গান গাই আছিলো, চাহ বনাই আন, তাৰপিছত তোৰ কাণৰ তলত মই চাৰে গামা শিকাম। যা। ছাৰ আপুনিতো জানেই মোৰ এডাল অলপ এটা কাম কৰক, আপুনি আকৌ এবাৰ কওকচোন, মই শুনা পোৱা নাই অলপ। 1 মিনিট ৰ'ব। চাহ আপুনি 2 মিনিট ৰখক, মই 5 মিনিটত আহি আছো। আপোনাৰ চাহ মই বনাই আনিছো। ছাৰ ৰ'ব। চাৰ্টিফিকেটবোৰ আনিছিলে নহয়, একবাৰ দেখাবচোন। ছাৰ ঠিক আছে, বুজিছোঁ। আপুনি আনিব। আপিটো ভালে আছে। পইচাৰ কথাটো কিনো ক'ম, এনেতো মই টিউশ্যন কৰা 4,000-5,000 টকা লওঁ, আপোনাৰ কাৰণে 5,050 টকা। সেইটো অলপ কম কৰিব পাৰিব নেকি? মানে আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনো ইমান ভাল নহয়। মই মানে তেনেকুৱা 5,000ৰ তলত টিউশ্যন নকৰোঁ বাৰু। ঠিক আছে, আপুনি কিবা এটা মিলাই দিব আৰু 50 টকা 100 টকা অলপ মিলাবলৈ হ'ব পাৰে। তাইক পঠাই দিব আপুনি, একো নাই, হ'ব? অঁ ঠিক আছে ছাৰ, মই মিলাব ট্ৰাই কৰিম। খালি আপুনি তাইৰ পঢ়াটো চাই দিব। নাই আপুনি এইবোৰ চিন্তা নকৰিব, আপুনি পঠাই দিয়কচোন, মই চাম ভালকৈ। এই শুনচোন, আজি কলেজত বহুত কষ্ট হৈছে। মোৰো জানানে, অফিচত বহুত কষ্ট হৈছে, ইমান কাম কৰিব দিয়ে। চাহৰ দোকান আছে, 1 কাপ চাহ খাই লওঁ ব'ল। তেতিয়াহ'লে চাহ একাপ খাই লওঁ। আকাশী তই? মামনি বগী, তহঁতে ক'ৰ পৰা আহিলি? আমি আজিকালি জব কৰোঁ নহয়, তাৰে পৰা আহিলোঁ ৰ। জব কৰি আছ যদি তই কলেজত কিয় আহিছ? পাৰ্ট টাইম জব কৰোঁ আকৌ। আৰু মই টাটা মটৰ্ছত কাম কৰি আছোঁ ৰ। অঁ হয় নেকি? বৰ ভাল কথা দে, ভালকে কামখিনি কৰি যাবি। তহঁতে এবাৰ মই 2 কাপ চাহ বনাই আনো। এই আগতে পঢ়াত ইমান ভাল আছিলে, আৰু এতিয়া চাচোন চাহৰ দোকানী হৈ আছে। সেইটোৱেতো, কলেজতো কৈছিলে মই ডক্তৰ হ'ম, পুলিচ হ'ম, এতিয়া কি হয়? তাকেতো অস্তাদি মাৰিছিলে আকৌ এইবিলাক। ঠিকেই কৈছ। হয় আৰু নকবি আকৌ, তাই শুনিব নহয়, শুনিলে বেয়া পাব নহয় তাই। এয়া ল চাহ, কেনে হৈছে কবি দেই। অঁ দে। খাই ভালে লাগিছে। পিছে তই পঢ়া শুনা কৰি আছনে? নাই ৰ, মই পঢ়া বাদ দিছোঁ। তই পঢ়া শুনা বাদ দিলি যে কিয়? নাই পইচাও বহুত টান পৰে, আৰু 2জনী ছোৱালী পঢ়াটোও মুস্কিল। সেইকাৰণে মই চাহৰ দোকান দিছোঁ আৰু তাই পঢ়ি আছে। চাবি আকৌ, পইচাখিনি যাতে অথলে নাযায়। এইফালে তহঁতৰ মা দেউতাও নাই, সৰু চাহৰ দোকান এখন দি চলিব পাৰি জানো? বাৰু কথাটো তই ঠিকেই কৈছ, কিন্তু এই গুৱাহাটীখন চহৰত নিজৰ দোকান এখন দি চলোৱা বহুত ডাঙৰ কথা। কমচে কমতো মই কোনো বছৰ আণ্ডাৰত কাম কৰি থকা নাই। তাকে কাৰোবাৰ অলপ অহংকাৰ বেছি বাঢ়িছে। অঁ। ব'ল ইয়াৰ পৰা যাওঁ, কোন কিমান পানী মাছ দেখা যাব। ব'ল ব'ল। পিছে 20 টকাটো? মে আই কাম ইন ছাৰ? আহা। খোলা কিতাপটো খোলা। খোলা কিতাপটো খোলা। গেছ হৈছে। পিছে ঘৰটো বিচাৰোঁতে একো দিগদাৰটো হোৱা নাই? নাই। অঁ তেতিয়া তোমাৰ বা আহিছিলে? অঁ। দিয়া পঢ়োৱা। Metabolism of nitrogen is the process of conversion of পিছে nitrogen. তুমি কি চকলেট খাই ভাল পোৱা?
স্যার চকলেট অঁ চকলেট খোৱানে ও খাও যিকোনো চকলেট অ'কে আৰু তুমি স্যার পঢ়ো নেকি মই মানে সোনকালে ঘৰতো যাব লাগিব ৰ'বাহে যাবা কিহৰ ইমান জল্দি আছে তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া হোৱাট ইজ মিট'কণ্ড্ৰিয়া স্যার কি ইমানো নাজানা নেকি তুমি এইটো কালিৰ সৰু ল'ৰা ছোৱালীয়ে কৈ দিব পঢ়ি আহিবা ভালকৈ স্যার সেন্টেন্সটোৰ যদি মিনিঙে নাথাকে পানীকেশ্বৰ বাপেকো এনচাৰ দিব নোৱাৰিব What are you trying to say? I don't know English. I eat English. I'm fire English. Everything English. মানে স্যার আপুনি কোৱেশ্চনটো এনেকৈ সুধিব লাগিছিল যে হোৱাট ইজ মাইটকণ্ড্ৰিয়া মই সেইটোতো কৈছো হোৱাট ইজ মিট'কণ্ড্ৰিয়া হ'ব আই ন পঢ়া স্যাৰ মই মানে অকণ হাই লেভেল ইংলিছ কওঁ অক্সফৰ্ডৰ পৰা পঢ়ি আহিছোঁ যে সেইকাৰণে পঢ়া তোমালোকে বুজি নাপাবা ওকে মেটাবলিজম অফ নাইট্ৰজেন ইজ দ্য প্ৰচেছ এটা প্ৰশ্নৰ উত্তৰ দিয়া মুৰ্গী আগত আহিছিল নে কণী স্যাৰ এইটো কোনটো টপিকৰ কোৱেশ্চন এইটো মোৰ টপিকৰ কুৱেশ্যন ইউ হেভ টু এনচাৰ ইট স্যাৰ এইবোৰ মই একো নাজানো ভালকৈ পঢ়াওক না স্যাৰ অ'কে নাও এনচাৰ মি আমি হাগিলে পানী কিয় মাৰিব মই যাওঁ ইয়াৰ পৰা অ' ছাৰ কণী খাব নেকি তোৰ কণী তই খা তাৰ বাচ্চা মাৰা ধৰণে চলি গুচি গ'ল বাহিৰত কি টিউচন লগাই দিছে কি মাষ্টৰ বিশ্ৰী পনাই আৰু কাম নাছিল তাই কৈছে দি আছো তাই মানুহ বিশ্ৰী বনাই সেইটো মাষ্টৰে তাই মোক পঢ়িবা পঠাইছে তাইক দি আছো আজি অ বা তই কি আৰু মানুহ বিচাৰি নাপালি কি হৈছে কচোন সেই যে অশ্লীল বুঢ়াটোৰ তাতে মোক পঢ়িবলৈ পঠাইছ হেই সি তাৰ স্বভাৱে ভাল নহয় সি মোক গোটেই টিউচনৰ টাইমত কি যে সুধি আছে ঘৰ কি কৰ হয়নে মই চকলেট কি ভাল পাওঁ তাক কিয় লাগে নন ষ্টপ তুমি বকি থাকিব আৰু তাৰ গোটেই ঘৰটো যিটো গোন্ধ কণী পঢ়িব পাৰে নেকি সেই পৰিৱেশত মোক মই গম নাপাওঁ নহয় আমাৰ দোকান থকা মানুহেই দেখাই দিছিল মোক তাৰ ঘৰ মই নাযাওঁ ডাক্তৰ মই যাওঁ বেগটো অ' বাইদেউ কিহৰ কাজিয়াহে আপোনাৰ যে লগৰ এই গকুলটো সি এজন টিচাৰ দেখাই দিছে বেদ নামৰ মোৰ ভণ্টিক পঢ়াইছে যিহে পঢ়াইছে তাই এতিয়া কান্দি গুচি গৈছে কি বেদৌ ছাৰ মোৰো চেম এনেকুৱা ৰিয়েকশ্যন আছিল আপুনি এই ঢকৰা মানুহটোৰ কথা কিয় শুনিব লাগে মই জানোৱে বেদ ছাৰৰ তাতে যাবাই নালাগে তাতকেতো তাৰ ককায়েকটো ভাল প্ৰণৱ বুলি প্ৰণৱ ছাৰ কোন তেওঁ প্ৰণৱ ছাৰ বেদৌ ছাৰৰ কাজিন হয় মানে প্ৰণৱ ছাৰৰ মাক সৰুতে ঢুকাল এক্সিডেণ্টত তো বেদৌ ছাৰৰ মাকে মানে সৰুৰ পৰা তাক চোৱা চিতা কৰিলে বাপেকে তাক দেখিবই নোৱাৰে বাপেকে কিয় দেখিব নোৱাৰে তাক কি বা তাৰ পাৰ্চনেল প্ৰব্লেম মই ইমান ভালকৈ গম নাপাওঁ তেওঁ যদি ইমানেই ভাল টিচাৰ হয় মোক এবাৰ লগ কৰি দিব পাৰিব নেকি তাইৰ কথা ক'লো হয় হ'ব দিয়ক কালি পাৰিলে এপাক ওলাব মই আপোনাক তালৈকে লৈ যাম হ'ব দিয়ক কালি এপাক যাই আহিম ঠিক আছে হ'ব দিয়ক মই এতিয়া আহোঁ তেনেহ'লে আহক বাইদেউ এইটো বাৰু বেডছাৰৰ ঘৰ নহয় জানো মই ইয়াতে আগতে আহিছো হয় ইহঁত এটা ভাই ককায়েক মানে সেইকাৰণে বলকচোন ঐ প্ৰণৱ আছনে জলদি আহ তই আহক দে কি খবৰ পিছে তোৰ ক আছো আৰু ভালে এই বাইদেউজনী তোৰ লগত বোলে কিবা কথা পাতে নমস্কাৰ নমস্কাৰ এই বাইদেউজনীৰ ভনীয়েক এজনী আছে তাইক মানে অলপ বায়'লজিখন চাই দিব লাগিছিল
তই কথা পাতি লচোন কি পাৰি কি নোৱাৰি। ছাৰ মোৰ ভণ্টিৰ ডক্টৰ হোৱা বহুত মন, তাইক আমি কোনো কোচিঙত দিব পৰা নাই। আমি বৰ দুখীয়া মানুহ ছাৰ, আপুনি যদি তাইৰ বায়'লজিখন অকণমান চাই দিলে হয়। আপুনি ইমান ইম'চনেল নহ'বচোন, মই আছোঁ নহয়। আৰু আপুনি চিন্তা নকৰিব, মই তাইক খুব ভালকৈ পঢ়াম, ঠিক আছে? আপুনি বাছ মোৰ ওপৰত এৰি দিয়ক, মই তাইক খুব ভাল শিক্ষা দিব চেষ্টা কৰিম। ধন্যবাদ ছাৰ। পিছে ফিজটো? তাইকে ভালকৈ পঢ়ি লওক, মই তাইক গোটেইখিনি যাতে পঢ়া শুনা মেটেৰিয়েলছখিনি দিব পাৰোঁ, নে কি কয়? আৰু পিছত ৰিজাল্ট ভাল একাপ চাহ খুৱাই দিবহে, আৰু ইমান টেনশ্যন নাই। দিয়ক ছাৰ। আপুনি বাছ নিশ্চিন্তময় থাকক, মই আছোঁ। ছাৰ পিছে টিউশ্যনটো কেতিয়াৰ পৰা কৰিব? টিউশ্যনটো এতিয়া কালিৰ পৰা কৰাই দিওঁ নেকি? মোৰ দুটামান টিউশ্যন আছেই, আৰু এই দুটা টিউশ্যন কৰি বাৰে বাৰে আপোনালোকৰ ঘৰলৈ যাম, হ'ব? হ'ব ছাৰ। ছাৰ দাদাই জানে আমাৰ ঘৰটো? দে কাম আছে অলপমান। অঁ দে, যাব আপুনি। ভাল কি চলি আছে এই পৃথিৱীখনত? ইমান নিৰ্দয় মানুহ। Murder and rape case of Dr. Momita. নাই, মই নোৱাৰিম। ছাৰ এইটোৱে আমাৰ ঘৰ, আহক। মন ছাৰ আহিছে, আহক ছাৰ। চাচোন তাই ঘৰটো ঠিক কৰিব পৰা নাই দেই। ছাৰ বহকচোন। মই নপঢ়ো আৰু। কি হৈছে? কি বা হ'ল আকৌ? এতিয়াহে বুজি পালোঁ। ভণ্টি কি হৈছে নকওঁ কিয়? তাতে মাষ্টৰজন অকলে বহি আছে, তই এষাৰ মাতো নিদিলি নে? বা তই শুনা নাই সেই কলকাতাৰ ঘটনাটো? সেই ডক্টৰনীজনীক কেনে নিঃসংগভাৱে হত্যা কৰিছে। তাইৰ যদি পঢ়ি শুনিয়ে তাইৰ একোৱেই নহ'ল, মই ডক্টৰনী কিয় হ'ম? শুন, চবৰে পৰিস্থিতি একে নাথাকে। আমি মিডিল ক্লাছ মানুহ হয়, মা দেউতাৰ দেখা সপোন আমি বাস্তৱ কৰিব লাগিব। মইতো নোৱাৰিলোঁ, তইতো কমচে কম বুজ। দে এতিয়া ছাৰ আহিছে, পঢ়িব যাবি। তোক ছাৰলৈ চিনাকি কৰি দিওঁ। ছাৰ, এয়া নয়না। নমস্কাৰ। নমস্কাৰ, বহাচোন। ছাৰ আপোনাৰতো একো অসুবিধা হোৱা নাই? আমি মানে অলপ নিউজ। ছাৰ চৰি, মানে মই কলকাতাৰ নিউজটো পঢ়ি অকণমান নাৰ্ভাছ হৈ গৈছিলোঁ। একো নাই বাৰু, মই সকলো কথা গমেই পাইছোঁ। তুমি যেতিয়া ভয় খাই কিনে ভিতৰলৈ যে গুচি গৈছিলা পেপাৰখন পঢ়ি কিনে, তেতিয়াই মই ধৰিব পাৰিছিলোঁ যে তুমি কিবা এটা কথাই তোমাক খুব আমনি কৰি আছে। আৰু পেপাৰখন চাইহে মই গম পালোঁ যে তুমি কলকাতাৰ এই ৰেপ কেছটোক লৈ তুমি ভয় খাই আছা। চোৱা, সেইটো কথা নহয়। মই জানো তুমি এইষাৰ কথা ব্ৰেনেদি কৈছা, মনৰ পৰা কিন্তু কোৱা নাই। সেইকাৰণে মই আজি তোমাৰ ফাৰ্ষ্ট মিটআপ হিচাপে মই এটা কথাই তোমাক কওঁ, জীৱনত যদি কিবা হ'বলৈ ইচ্ছা কৰা, যিকোনো কাম যি হবা, এজন ভাল শিক্ষকে হোৱা, ভাল এজন অভিনেত্ৰী হোৱা, তুমি যি হোৱা, এজন ভাল ডক্টৰে হোৱা, ইঞ্জিনিয়াৰ হোৱা, যি কাম কৰা সকলো কাম এই মনৰ পৰা কৰিবা। কেতিয়াও ভয় নাখাবা। কেতিয়াও কিবা এটা নিউজ পাই কিনে, যি নিউজ নহওক কিয়, লাগিলে সেই জন্মনি ৰাভাৰে কেছটো নহওক কিয়, লাগিলে এই কলকাতাৰ কেছটো নহওক কিয়, যি নিউজ নহওক কিয়, ভয় নাখাবা। এটা কথা মনত ৰাখিবা, যদি গহপুৰ থানাত কনকলতা জাতীয় পতাকাখন লৈ কিনে পুলিচৰ মাজত যদি যুদ্ধ নালাগিল হয়, তেতিয়া তেওঁৰ কথা আমি জানো আজি গম পালো হয়? ছাৰ মই আজিৰ পৰা ভালকৈ পঢ়িম, আৰু তুমি সাহসী ছোৱালী হয় আগুৱাই যাম। অল দ্য বেষ্ট। মই জানো তুমি পাৰিবা।
থেংক ইউ ছাৰ আপুনি বহুত ধুনীয়াকৈ বুজালে তাইক মোৰ কথা তাই নুশুনে একদম তোমাৰ কথা শুনি আমি থাকি বুঢ়াটোৰ তাতে গৈছিলো এইখিনি কিয় ক'লা কি বুঢ়া অ' ভণ্টি তই ভাত খালি নে? অ' ছাৰ আহিছে নেকি? তে তই ভালকৈ টিউশ্যনটো কৰি ল দে, ভালকৈ পঢ়িবি। ছোৱালী বাকীৰ পইচা কেতিয়া দিবি ক চাওক মোৰ অলপ পইচা দিব বাকী আছে। চাহ এইবোৰ আমি চিনি নাপাওঁ অৰ্ণৱ খুৰালৰ কথা পতা হৈ গৈছে, যদি হোৱা নাই পাতি ল'ব কথা। আমাক পইচা সোনকালে ঘূৰাই দি আৰু যদি পইচা দিব নোৱাৰ জানই নহয় কি কৰিম আবে ইহঁতে যদি পইচা ঘূৰাই নিদিয়ে ভনীয়েকজনী আছেই নহয়। কি মোৰ ভণ্টিৰ কথা মাজত কিয় আনিছে? কেনেকৈ চিনি পায় আপুনি তাইক? তোৰ ভণ্টিক উঠাই লৈ যাম ইয়াৰ পৰা। ঐ চৰালে বে ৰয়ে দেখিছো আৰু তোকো ভালে ভালে কৈছো যদি পইচা দিব নোৱাৰ তোৰ ভণ্টি আছেই ন কি কৈছ? শুন তই দুটাকে কৈছো, মোৰ লগত কিবা অন্যায় কৰিলে মই সহ্য কৰিম, মোৰ ভণ্টি বা মোৰ ঘৰৰ মানুহক যদি মাজত আন মই সহ্য নকৰিম। তহঁতৰ বছ অৰ্ণৱ খুৰাক কৈ দিবি যাতে মোৰ দোকানত আহি কিনে হাল্লা নকৰাই। পাব্লিক প্লেচত ছোৱালীৰ পৰা মাৰ খাই লাজ লাগে নহয়, কৈ দিবি খুৰাক। এই চৰটো মাৰি তই বহুত ভুল কৰিলি চাই ল'ম তোক তোৰ জিন্দা জিন্দা তোক যদি দবাব নোৱাৰো ন আমাৰো নাম জয় আৰু ৰয় নহয় ঐ বল এতিয়া গৈ থাক, ঘৰত যাই গংগা পানী দি গাটো ধুই ল'বি, চাগে মনটো অলপমান পবিত্ৰ হৈ যায়। নাৰীক অপমান কৰিলে এই দুৰ্দশা হয়। আবে আজি ছোৱালীৰ পৰা মাৰ খালো বে। তোৰ দৰে লগত থাকিলে এনেকুৱাই হ'ব। বল এতিয়া যাওঁ খুৰাৰ ওচৰলৈ। খুৰা অ খুৰা খুৰা অ খুৰা আহিলি অ ক নহয় কি মূৰ্খহঁত ৰাতিপুৱা ভীমকল খাই গৈছিলে দেখোন, এতিয়া ভীমকলৰ গুটি দুটা হৈ আহিছ। অ ছাৰ আপুনি তোৰতো কি জোৰ হে, দিনতে তৰা দেখি কৈছো। চুপ, ধেমালি কৰিব আহিছ? ধেমালি হা? জোকাৰ নেকি মই? এনেকে হলেতো নহব, এনেকৈ হলে তহঁতৰ নিচিনা আৰু দুটামান গাধ পঠাই দিলে 7জন আগতে মই পইচা নাপাম। চাও চাইতে এই বুঢ়া কিবা বেছি হৈছে, ইয়াক কিবা পেণ্টটো খুলি খুৱাব লাগিব কেলা। এই বাদ দে এইবোৰ বল বল এই দাঁতটো বিষাইছে এইবোৰে চেছ কৰি দিলা। পিছে আপুনি যে চৰটো মাৰিছিলে কি মিঠা আছিলে বে। মোৰ হাতৰ সোৱাদ চিনি পাইছনে? হা 18% চিজ মুক্তে মুখ মিলে এটা ফুল কম্বো পেক কেলা আৰু জানোৱে যে মোৰতো 8 নম্বৰ জোতা আছে নহয় লাগি যাব চিগাৰেট লৈ আৰু এই বাকী লগকেইটাকো ফোন মাৰি ক আজি ইয়াত ফুল পাৰ্টি হ'ব। যিহেতু পৰীক্ষা সোনকালে আহি আছে, বায়'লজিৰো বেছি টপিক নাই, তো পাৰিবা আৰু বায়'লজি অলপ ৰিভিজন কৰিলে হৈ যাব। আচ্ছা সেইদিনা বাক লগ পাওঁতে বায়ে মোক কৈছিল যে তোমাৰ অলপ ফিজিক্সত ডাউট আছে। তুমি মোক খোলাকে কিয় কোৱা নাই? তোমাৰ যে ফিজিক্সত ডাউট আছে, টান পোৱা ন? তো ইমান ভয় কৰিব লগা কোনো কথা নাই। চোৱা, ফিজিক্সৰ most important chapter to is ray optics and wave optics. Okay. Ray optics is reflection of light. So suppose if one mirror and normal light. Suppose that light and like I said, this is called a reflection of light. Okay. Sorry, a reflection of light. Right?
আৰু যিটো ৰশ্মি ইয়াতে আহি কিনে খুন্দা খাইছে সেইটো হ'ল কলটো উঠাও চিয়'ৰ। অ বা কচোন কি আকৌ আহিছে সিদিনাচোন পেমেণ্ট কৰিছিলো ইহঁতক আৰে হেল্ল' চ' আমি ষ্টাৰ্ট কৰোঁ। নয়না স্যাৰ কিবা চিন্তা আছে? চব ঠিকে আছে ন? স্যাৰ মানে এটা প্ৰব্লেম চলি আছে প্ৰব্লেম? মানে কি প্ৰব্লেম? আজিৰ পৰা 6 মাহমান আগৰ কথা খুৰা বৰ্তমান আমি পঢ়ি থকা ল'ৰা ছোৱালী আমি ইমানবোৰ পইচা কেনেকৈ মেনেজ কৰিম পঢ়া শুনা কৰি কি ক্ষতিডাল কৰিবি এনেও তহঁতৰ ঘেণ্টা বাপেৰে আচ্ছা তাৰমানে এইটোৱে কথা। সিহঁতে আজি আকৌ দোকানত আহি প্ৰব্লেম দি আছে বোলে বা আজি গধূলি মালটো খোৱাই ভাল আছিল নেকি? মাল খাব লাগিছিল বে পইচা মিলাব লাগিছিল। তোৰ লগত কিমান আছে বে? মোৰ লগত 50 আছে তোৰ লগত মোৰ লগত কেলা 50 আছে। তোৰ লগত কিমান আছে? লগত 20 টকাটোৱে আছে হৈ যাব হৈ যাব ছোৱালী তোৰ বাইৰে পইচা কেতিয়া ঘূৰাই দিব? আধা পইচা চোন দিছে কি আধা পইচা দিছে? হা এটা পইচা ঘূৰাই দিলে হ'ব নেকি বে? আধা পইচাটো ঘূৰাই নিদিয় ন তেতিয়াহ'লে গোটেই চাহৰ দোকান জ্বলাই পেলাম। আৰু পইচা যদি ঘূৰাই নিদিয় আমিতো আছোৱে। ইমান দেৰি হ'ল ক'ত বা আছে তাই? বেলেগ টিউচন এটাও আছে চাব লগা আছে বহুত জলদি। নয়না ইমান দেৰি হ'ল যে ক'ত আছিলা? স্যাৰ আজি দুপৰীয়া পইচা চোন দিছে কি আধা পইচা দিছে? হা এটা পইচা ঘূৰাই দিলে হ'ব নেকি বে? নয়না তুমি চিন্তা নকৰিবা ভগৱান আছে নহয় তেওঁ সকলো ঠিক কৰি দিব আৰু নিজৰ খ্যাল ৰাখিবা ভালকৈ থাকিবা। মোৰ বেলেগ এটা টিউচন আছে মই টিউচনলৈ যাওঁ মোৰ পলম হৈছে। হ'ব দিয়ক স্যাৰ আজি আৰু টিউচন নকৰোঁ। বেয়া নাপাব আপোনাৰ সময়খিনি নাই, নাই, নষ্ট নাই। কৰাৰ বাবে তুমি ভিতৰলৈ যাবা। ইমান দেৰি হৈছে বা ক'ত আছে হেল্ল' তই ক'ত আছ? এয়া ৰাস্তাটোৰ ইটো পাৰে মই তোক দেখাই নাই। এয়া দেখিছ এইটো ব্ৰিজখনৰ ইটো পাৰে এইটো দেখিছো ৰ মই ৰাস্তাটো পাৰ কৰি গৈ আছো তই তাতে থাক। দে তই ইফালে এইটো পাৰে আরে কোন তই ওই কোনে আছিল এনেকে কোন হ'ব পাৰে ৰে? এইখনচোন নয়নাৰ বাকৰ কাৰণে লিখিছে। নয়নাৰ বাক মই তাৰ দোকানত যাওঁ এইখন দিওঁ কোনে? অ' গড আৰে অ' বা
বা নয়না আৰু মই নয়না আৰু মই ঘূৰিব যোৱা কথা আছিলে মই ৰাস্তাটো পাৰ কৰাৰ আগত এজন কি হৈছে নয়না কি হৈছে গাড়ী এখনত তাই কোনোবাই উঠাই লৈ গৈছে এইখন চিঠি তোমাৰ কাৰণে মই কোন আছিল দেখা নাপালো এইখন চিঠি তোমাৰ কাৰণে আরে ভাই স্যারের সঙ্গে মাটি নিজে উঠা বহা করে আসছো আরে ভাই তো স্যারে উঠা বহা করা নাই উঠা বহা লাগছি তোর দিস ইজ কল পুষাপ আর শুন ইমান খঙত নকবি স্যার বম খঙাল মানুহ বুঝলি আমি এটা বহুত ইম্পর্টেন্ট কামতে আহিছো ৰ মই স্যার মাতিও কালি যে ল'ৰাজন যে ডিউটি জইন কৰিছে যে নিউকে সেই ল'ৰাজন মানে আজি আহিছে মানে মাতি দিওঁ নেকি তাক মাত অ তুমি আহাচোন তুমি কালি নতুনকে জইন কৰিছা ন হয় তুমিতো গম পাইছা আমি ইয়াত কিয় আহিছো বৰ্তমান তোমালোক ইয়াৰ পৰা চোৱা মই যেতিয়া মাতিম আহি যাবা ঠিক আছে অ'কে ছাৰ ঐ আমি চব গমেই নাপাওঁ তই মোক কোৱা নাই শুন মানে আজি এতে আমি আৰু এটা চিক্ৰেট মিছন আছে কিন্তু তই ইমান হাল্লা কৰি কিয় কৈ আছা তই মই অলপমান আগতে কৈছো না ছাৰ খঙাল মানুহ গম পাইছা না তই যাই কেনে ইমান হাল্লা নকৰিবি মানে ইয়াতে এটা সময়ত মানে 1টাৰ পৰা 3টা বজাৰ ভিতৰত মানে আমি ইনফৰ্ম পাইছো যে ইয়াতে এটা ইলিগেল বিজনেছ কৰে কি কৰে কি নকৰে সেইটো আমি ভালকে গম নাপাওঁ বাট সেইটোৱে বহুত অনিষ্ট কৰিছে ছাৰ তাতে আজি পুৱাৰ পৰা 40 বাৰমান হাই অথৰিটিৰ পৰা ফোন আহিছে যে এইখিনি লোকেশ্যন তহঁতে যা আৰু যোন ক্ৰিমিনেল ঘৰ তো সেই কামটো লৈছো কামটোৰ বিষয়ে মই ইমান ইনফৰ্মেশ্যন পোৱা নাই ছাৰে আমাক হঠাৎ মাতিছে হঠাৎ আমি আহিছো ছাৰে চা তোমাৰ ষ্টেচন আছে তই গম পাইছা তই অলপ ভাববা দি গম পাবি আজি কিন্তু ছাৰৰ হাতত কমা মৰিব হে মৰিব খাটাং ছাৰ যি ডেঞ্জাৰ মানুহ চেছ তাইক সিপিনে ক'ৰবাত লৈ গৈছে মই গম পাইছো মই আহি আছো তুমি যোৱা মই পুলিচক কল কৰো হয় পুলিচ ষ্টেচনত লাগিছেনে জনাবচোন ক'ৰ পৰা কৈছিলে ছাৰ আপোনাৰ বাবে এটা ইমাৰ্জেঞ্চি কল আহিছিলে অফিচৰ পৰা হেল্ল' ছাৰ মই প্ৰীতি আচলতে মই আৰু মোৰ লগৰজনীয়ে তাইৰ নাম নয়না কাশ্যপ ছাৰ ৰ ঠিক আছে চশমাযোৰ দে এইটো লওক ছাৰ এতিয়া আমাৰ এটা ডাঙৰ মিছন আছে এই মিছনটো আমি কালি কমপ্লিট কৰিম বৰ্তমান ইয়াতকে টান এটা মিছন আহি পৰিছে বল অ'কে ছাৰ মতেতো নিশ্চয় এইখিনি ক'বাতে আছে নিশ্চয় এইখিনি ক'বাতে আছে নয়না তহঁতে মোক কি বুলি ভাবিছ হা মই কি ধৰ্মশালা কৰি ৰাখিছো যেতিয়া ইচ্ছা তেতিয়া পইচা লৈ যাবি আৰু সময়মতে ঘূৰাই নিদিবি তোক আজি আৰু তোৰ বাইৰা আহি আছে নহয় তোৰ বাইৰাকো মাৰি পেলাম চাল্লা আজি চাই থাক নয়না ভণ্টি ঐ আপুনি এবাৰ কি কৰিছে টকাৰ লোভত আপুনি ইমান অত্যাচাৰ কৰিছে তাইক মই সেইবোৰ একো নাজানো মোক টকা লাগে টকা চাওক আপুনি সীমা চেৰাই গৈছে জয় ৰয়ক যেনেকে মাৰিছিলো আপোনাকো সেনেকে মাৰিব মন যায় আছে মোৰ কি
তই কি মোক তই মাৰিবি হা তই কি মোক ৰঙা চকু দেখাইছা হা বা মই এইবোৰ কি কৰি পেলালো একো কৰা নাই মোৰ কি হ'ব এতিয়া একো হোৱা নাই চাচোন ঐ উশাহ লোৱা নাই তোমালোকে চিন্তা নকৰিবা এই হত্যাকাণ্ডটো মই মোৰ পাতি ল'ম মই ইয়াত কেলা শেষ করে দিলি বে হেই হেল্প করে দিলে বে তা লৈ আন যা তারা ভালো চল ভাইয়া ইমান কিয় বকি আছ কেলা শেষ করে দিলে বে বা লৈ আন যা ঘণ্টা এটা টিপ মানে একে কথা সদায় দুটা লাগছে তাই দেখত এই তাতে নেকি ইহঁতৰ লোকেশ্যন ক'ত আছে ইহঁতৰ লোকেশ্যন দাদা আপুনি ইয়াতে মই ইয়াতে আৰু মই খুৰাৰ সকলো প্লেনিং গম পাইছো এজন ছোৱালী গাত হাত দিব তহঁতৰ লাজ লগা নে আপুনি কি গম পালে গম পালেও একোডাল কৰিব নোৱাৰে আপুনি বাবা পুতেহঁত কি চাই আছা থৰ আৰু মাৰিয়া Abe কি চাই আছো মাৰিয়া তহঁতে ক খুৰাৰ নেক্সট প্লেনিং কি ক নেক্সট প্লেনিং কি খুৰাৰ দাদা
এনেকৈ মই তোমালোকৰ এই এড্ৰেছত আহি পালোঁ আৰু জয় আৰু ৰয়ক মাৰি পেলালোঁ। আৰু এনেকুৱা হত্যাকাৰী জীয়াই থকাতকৈ মৰি যোৱাই ভাল। লগালে এয়াই মোৰ পালনীয় খুৰাই নহওক কিয়। মা দেউতাৰ মৃত্যুৰ পিছত খুৰাই মোক চোৱা চিতা কৰি ডাঙৰ দীঘল কৰাইছিল। কিন্তু খুৰাই মোতকৈ তেওঁৰ নিজৰ পুত্ৰকহে বেছি ধ্যান দিলে। মোৰ যে কিবা হ'বলৈ মন আছিল তেওঁ কেতিয়াও ধ্যান নিদিলে, অকল নিজৰ পুতেকৰ কথাই ভাবি থাকিলে। আৰু তেওঁৰ সেই 2 নম্বৰী কাম কাজবিলাক মই সকলো কথাবিলাক গম পাইছিলোঁ। তোমালোকৰ দেউতাৰ পৰা টকাৰ কাৰণে তোমালোকক অত্যাচাৰ কৰাৰ কথা সকলো গম পাইছিলোঁ। আৰু সেইকাৰণে মই জয়ৰ তাতে গৈছিলোঁ আৰু সিহঁতক মই ধৰিলোঁ। আৰু সিহঁতক মৰাৰ পিছত সিহঁতে মোক সকলোখিনি কথা ক'লে যে তোমালোকৰ এইবিলাক ইয়াতে হৈ আছে। এই ইয়াতে তোমালোকৰ এইবিলাক ঘটনা ঘটি আছে। আৰু নয়না, তুমি এজন ভাল ডক্তৰ হ'ব পাৰিবা, তোমাৰ এজন ভাল ডক্তৰৰ হাবিয়াস আছে। তো প্লিজ এনেকুৱা হত্যাকাণ্ডৰ কাৰণে তুমি পইচা থাকিব নালাগে, তুমি জেলত যাব নালাগে। এই হত্যাকাণ্ডটো মই মোৰ পাতি ল'ম। ছাৰ কিন্তু চিন্তু নাই। আৰু তুমি নাভাবিবা এইটো যে এটা হত্যাকাণ্ড, এইটো হত্যাকাণ্ড নহয়, তুমি এটা পিশাচক বধ কৰিছা। এনেকুৱা পিশাচক মই মাৰিছো, কোনো দৰকাৰ নাই এনেকুৱা মানুহ। কিন্তু ছাৰ মই আপোনাক জেললৈ যাব দিব নোৱাৰো, আপুনি মোৰ গুৰু হয়। আৰু চোৱা, একো কিন্তু চিন্তু নাই। মই তোমালোকৰ ভালৰ কাৰণে কৈছো, তোমালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কিনে মই কৈছো। ময়ো বিচাৰো যে মই যি চিন্তুজনক পঢ়াও সি এজন ভাল মানুহ হওক, ভাল ডক্তৰ হওক। আৰু তুমি হত্যা কৰা নাইতো, মই বাৰ বাৰ এটা কথা কৈছো। আৰু শুনা, পুলিচ যিকোনো সময়তে আহি যাব পাৰে। তো তোমালোকে প্লিজ এতিয়া ইয়াৰ পৰা যোৱা, বাকী মই চম্ভালি ল'ম। এই ডেড বডিটো মই ক'ৰবাত পুতি থৈ দিম, তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকে এতিয়া যোৱা প্লিজ। আৰু আকাশী, মই তোমাক ৰিকুৱেষ্ট কৰিছো, তুমি নিজৰ সপোন ত্যাগ নকৰিবা। তুমি দেউতাৰ সপোন পূৰণ কৰিব লাগিব। তুমি ভালকৈ পঢ়া শুনা কৰা, ডিগ্ৰীটো কৰি লোৱা আৰু ভাল এজন আৰক্ষী বিষয়া হোৱা। প্লিজ মোৰ কথা মানা। আৰু তোমালোকে এতিয়া ইয়াৰ পৰা যোৱা। বাহ, ভাল গেম খেলিলি তই। পিছে এজন টিচাৰ হৈ কিনে তাত মাৰ্ডাৰ কৰি পুতিব গৈছিলি হা? তোকতো নেৰুৱেই, এই ছোৱালী দুজনীকো নেৰু, বুজিলি? ছাৰ, আপুনি আপোনাৰ ডিউটি পালন কৰিছে আৰু ময়ো মোৰ ডিউটি পালন কৰিছোঁ। আৰু কি সত্য কি অসত্য সেইটো নজনাকৈ আপুনি একো ষ্টেপ ল'ব নোৱাৰে। কি? মই ষ্টেপ ল'ব নোৱাৰো হা? তই এজন শিক্ষক হয়, শিক্ষকতাহে তোৰ কাম। সেই ছোৱালীকেইজনীয়ে কিবা ভুল কৰিছে, তই সিহঁতক শুধৰাই দিব লাগে। কিন্তু তই সিহঁতক সহায়হে কৰি আছ। মনত ৰাখিবি, হত্যাকাৰীক সহায় কৰাজনো হত্যাকাৰীয়ে হয়। এতিয়া না তই বাচিবি না সিহঁত বাচিব। তোৰ ৰমিঅ'গিৰি গাই দিম। ছাৰ, আপোনালোককতো দেখিলেই গম পায় আপোনালোক যে দালালৰ কাৰ্যকৰী কৰা মানুহ চাকৰ হয় আপোনালোক। আৰু শুনক ছাৰ, আগতে এনকুৱাৰী কৰি ল'ব, তাৰ পিছত কি সত্য কি অসত্য বিচাৰি উলিয়াব। কাক ধৰিব লাগে কাক ধৰিব নালাগে জানি ল'ব আগতীয়াকৈ। আৰু শুনক, আপুনি মোৰ লগত যি কৰে কৰি লওক, মোৰ একো ঘেণ্টাও ফৰক নপৰে। কিন্তু একো সত্য নজনাকৈ আপুনি ছোৱালীকেইজনীৰ লগত একো কৰি ল'ব নোৱাৰে। কাক কথা কৈছ তই হা?
তোক আজি মজা দি আছো বল। ইমান সময়ৰ পৰা কি ক'ব খুজিছিলি এতিয়া ক। ছাৰ আগতে এনকুৱাৰী কৰি আহক, তাৰপিছত সকলো গম পাব। আৰু ছাৰ কাহানীটি ইমানতে শেষ হোৱা নাই, আৰু বাকী আছে। টু বি কণ্টিনিউ। ছাৰ কাহিনী ইমানতে বাকী মানে? ইয়াৰ আঁৰত আৰু বহুতো ৰহস্য আছে যিবোৰ মই এতিয়ালৈকে তোমাক কোৱাই নাই। ছাৰ কওকচোন। তেনেহ'লে শুনা। আজি চকুৰ চুপৰিবোৰো তোমাৰ কথাকেই কয়, খিৰিকীৰ সোমাজত চুকি সময়ো থমকি ৰয়। মই বিচাৰি ফুৰো তোমাৰে